চাওক গাইছ কালাৰ। হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল সৰু পৰা ব্লগছ। আজি মানে ঠাণ্ডা বতৰ যিহেতু বোলো ভাবিলোঁ অলপমান মাংসকে খাওঁ। তাৰ কাৰণে আজি মই মাংস কেনেকৈ বনাওঁ, কি কৰোঁ সকলোবোৰ দেখাই আছোঁ। আপোনালোকে মোৰ মতে বনালে কেনেকুৱা হয় টেষ্ট, আপোনালোকেও এনেকৈ বনাই চাব পাৰে। এতিয়া মই মাংস বনাবলৈ জুই চুই দি আছোঁ, সকলোবোৰ কৰি আছোঁ, মানে যোগাৰ জাতি কৰি ল'লোঁ। এতিয়া দেখাবলৈ গৈ আছোঁ, আপোনালোকেও এনেকৈ বনাই যাই থাকিব গাইছ। চাওক এয়া হৈছে জুই উঠিছে আৰু কেৰাহী দি বহাই দিছোঁ। আৰু এইবোৰ এয়া যোগাৰ, এয়া হৈছে বেছি অনা নাই, আধা কেজি গাহৰি মাংস লৈ আছোঁ। আৰু গাইছ মছলি নেহৰু পিঁয়াজ সকলোবোৰ আছে, আলু চালু চব যোগাৰ কৰি লৈছে। দি দিম তেল। গাহৰি মাংস যিহেতু অলপমান তেল দিলেই হৈ যাব, বেছি তেল নহ'লে হৈ যাব। আৰু এতিয়া দিম অলপমান পিঁয়াজ, ইয়াৰ পৰা লৈ ল'ম অলপ পিঁয়াজ, গোটেই পিঁয়াজ নিদিওঁ, দি দিলোঁ অলপমান পিঁয়াজ ধুনীয়াকৈ। অলপ গৰম কৰিলোঁ যিহেতু, এতিয়া দি দিম গাহৰি মাংস ধুনীয়াকৈ ভাজিব লাগিব। এনেকৈ ভাজি থাকিম, দেখাই আছোঁ আপোনালোকক, চাই থাকিব ভিডিঅ'টো শেষলৈ। আৰু যি কিবা মানে গেছতে বনাব পাৰিলোঁ হয় মাংসখিনি, গেছত বনালে ইমান টেষ্ট নহ'ব, জুইৰ নিচিনা সোৱাদ হ'ব নোৱাৰে। তাৰ কাৰণে জুইতে বনাই দিলোঁ। আমাৰ চৌকা যিহেতু জুই আছে, গেছো আছে, সকলোবোৰ আছে, কিন্তু জুইৰ নিচিনা হেৰি হ'ব নোৱাৰে, টেষ্টি হ'ব নোৱাৰে। তাৰ কাৰণে ধুনীয়াকৈ বনাই আছোঁ জুইতে, আপোনালোকক দেখাই আছোঁ। আপোনালোকে এনেকৈ শিকিব পাৰে, বনাব পাৰে। মোৰ নিচিনাকৈ বনালে কেনেকুৱা টেষ্ট হয় আপোনালোকে বনাই চাব পাৰে ধুনীয়াকৈ। তাৰপিছত মই এতিয়া বনাই আছোঁ, তাৰপিছত সকলোবোৰ দেখাই আছোঁ। মছলি পৰিমাণ কিমান দিব লাগে গাইছ, চাই থাকিব। ভাজি হৈ আছে, কিছু সময় ভাজিব লাগিব এনেকৈ। তাৰপিছত পৰিমাণ কিমান কি লাগে দেখাই আছোঁ। এনেকৈ ভাজি ল'লোঁ 15-20 মিনিটমান ভাজি এতিয়া মই কি দিওঁ চাই থাকক। এয়া এতিয়া মই দিম ধুনীয়াকৈ পিঁয়াজ, বাকী ৰোৱা পিঁয়াজখিনি দি দিম গোটেইখিনি। এতিয়া চব পিঁয়াজ দি দিলোঁ, গোটেই পিঁয়াজ দি দিলোঁ। কিছু সময় এনেকৈ ভাজি হোৱাৰ পিছত আকৌ এতিয়া দিম হালধি, ধুনীয়াকৈ হালধি দি দিলোঁ। হালধি দিয়াৰ পাছত ধুনীয়া কালাৰ এটা আহিছে। এতিয়া দিম আকৌ ৰেড চিলি, এয়া আছে ৰেড চিলি, বেছি নহয় অলপমান দি দিছোঁ, যিহেতু পৰিমাণ কম মাংসৰ। এতিয়া আকৌ কম পৰিমাণে দি দিম মিট মছলা দি দিলোঁ অলপ কম পৰিমাণকৈ। এতিয়া যিহেতু কালাৰ মজা আহিছে, আৰু নেহৰু যিখিনি পিচি থৈ দিয়া আছিলে সেইখিনি নেহৰু দি দিম। এতিয়া নেহৰু দি দিলোঁ, কিছু সময় ভজাৰ পিছত এতিয়া দি দিম, ধুনীয়া কালাৰটো আহি গৈছে। তাৰপিছত এতিয়া দি দিম নিমখ লৈ ল'লোঁ ধুনীয়াকৈ হাতত দি দিলোঁ। এতিয়া মজাকৈ অলপ সময় ভাজিব লাগিব এনেকৈ। নিমখ দিয়াৰ পিছত এতিয়া কুটি থৈ দিয়া দি দিম আলু। কিছু সময় এনেকৈ ভাজি থাকিম। এতিয়া দি দিম পানী ধুনীয়াকৈ, আৰু আপোনালোকে পানী একেবাৰে গোটেই নিদিব, অলপ অলপ দিব পানী, তেতিয়াহ'লে খাই মানে মাংসটো টেষ্ট হ'ব। দি দিলোঁ পানী অলপমান, মানে একেবাৰে দিলে কি হয় মাংসৰ স্বাদটো নাইকিয়া হৈ যায়, তাৰ কাৰণে মানে কমাই দিব পানী।
মই দি দিলোঁ অলপমান পানী এতিয়া আকৌ কিছু সময় আকৌ ভাজিব লাগিব এনেকৈ এতিয়া কিছু সময় ভাজা হোৱাৰ পিছত এতিয়া দি দিম অলপ বেছিকৈ পানী যিহেতু আলু সিজিব হৈছে আলু সিজালৈকে অপেক্ষা কৰিব লাগিব এনেকৈ দি দিওঁ এতিয়া পানী যিহেতু দিলোঁ পানী দিয়াৰ পিছত টেনশ্যন নাই জুই অলপ বেছিকৈ দিব আপোনালোকে তেতিয়াহ'লে সোনকালে সিজিব মাংস আমাৰ হৈ গৈছে 90% আৰু এতিয়া ভাঙিব লাগিব আলুখিনি ভাঙি দিলে অলপ মাৰ হ'ব তাৰ কাৰণে দি দিলোঁ ভাঙি আলু কেইপিচমান চাওক গাইছ কালাৰ হৈ গ'ল ফাইনেলি মাংস আৰু লাষ্ট টাইমত দি দিম অলপমান মিট মছলা লাষ্ট টাইম দি দিলোঁ মিট মছলা ইয়াৰ পিছত হৈ গ'ল আৰু ইয়াতে বনাব লগা নাই বনাই ল'লোঁ মাংস কালাৰ চাওক এতিয়া হ'ল মাংস আৰু এইফালে মায়ে কুকাৰত ভাত হেৰি কৰি আছে চ' গাইছ এতিয়া ভাত চাত ধুনীয়াকৈ হৈ গ'ল মানে এতিয়া খাবলৈ বহিম আৰু মায়ে ধুনীয়াকৈ ভাত চাত আনি দিলে আৰু আমাৰ মানে পেহাৰ ল'ৰাটো আহিছিলে তাৰ কাৰণে ভাবিলোঁ এনে এটা ভিডিঅ'কে বনাই দিওঁ আৰু ঠাণ্ডা ঠাণ্ডা বতৰ যিহেতু মাংস অলপ আনিলোঁ আৰু এতিয়া খাম ভাত এয়া আছে আমাৰ দুজনে ভাত ধুনীয়াকৈ বাঢ়িছে মায়ে ইয়াতে আছে মাংস এয়া হৈছে মাংস এইটো হৈছে আমাৰ পেহাৰ ল'ৰাটো গাইছ মানে 1000 হ'বলৈ গৈ আছে আপোনালোকে 1000টো কমপ্লিট কৰি দিব নতুন নতুন ভিডিঅ' আহি আছে আপোনালোকে মানে এনেকৈ ছাপোৰ্ট কৰি যাই থাকিব নতুন নতুন ভিডিঅ' বনাই যাই থাকিম মোৰ চেনেলটোত আপোনালোকে মাত্ৰ ছাবস্ক্ৰাইবটো কৰি দিয়ক 1K প্লিজ কৰি দিয়ক গাইছ এতিয়া খাই লওঁ ভাতটো বঢ়িয়াকৈ চ' এতিয়া মাংস টেষ্ট কৰি চাওঁ ৰ মই নিজে বনোৱা মাংস কেনেকুৱা হৈছে মজাই হৈছে মই বনোৱা মাংস আৰু ইয়াক সুধি চাওঁ ৰ আমাৰ পেহাৰ ল'ৰাটোক কি খাই চাব গাইছ বঢ়িয়া হৈছে কিন্তু মাংস একদম স্পেচিয়েল অবদাই বঢ়িয়া বনাই মাংস গাহৰি মাংস ইয়াত আৰু আপোনালোকে মোৰ মতে বনাই যাওক মাংস কেনেকুৱা হয় কৈ যাব গাইছ আগতে বনাই পেলাই খাই চাওক তাৰপিছত কেনেকুৱা হয় গম পাব মই বনোৱা মাংস মানে টকলে খাব লাগিব আৰু চ' গাইছ আজি ভিডিঅ'টো ইমানেই আছিলে যদিহে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নতুন এটা ভিডিঅ' লগ পাম আজিলৈ এৰিছোঁ বাই বাই